নমস্কাৰ বন্ধুসকল, আপুনিও মোৰ দৰেই নেকি যিয়ে ৰাতিপুৱা সোনকালে উঠিবলৈ এলাৰ্ম লগাই থয়, কিন্তু এলাৰ্ম বাজিলে সেয়া অফ কৰি আকৌ বিচনাৰ উমালত সোমাই পৰে আৰু 8-9 বজালৈ আৰামেৰে শুই থাকে। চাওক, ময়ো আগতে তেনেকুৱাই কৰিছিলোঁ। 5 বজাৰ এলাৰ্ম লগাই 8 বজালৈকে শুই থকাটো মোৰ অভ্যাসত পৰিণত হৈছিল। কিন্তু আপুনি জানেনে, এই সৰু অভ্যাসটোৱে আপোনাৰ জীৱনৰ কিমান ডাঙৰ এটা অংশ ধ্বংস কৰিছে? বন্ধুসকল, এটা কথা সদায় মনত ৰাখিব, জীৱনত কিবা এটা পাবলৈ হ'লে কিবা হেৰুৱাব লাগিব। যদি আজি আপুনি নিজৰ টোপনি আৰু এলেহুৱা স্বভাৱ ত্যাগ কৰিব নোৱাৰে, তেন্তে কাইলৈ আপোনাৰ দায়িত্ববোৰে আপোনাক শান্তিত থাকিবলৈ নিদিব। বিজ্ঞানীসকলৰ মতে, এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ বাবে দিনটোত 7 ঘণ্টাৰ টোপনি যথেষ্ট। এতিয়া আহক এটা সহজ অংক বুজি লওঁ, যিটো শুনিলে হয়তো আপুনি চকু কঁপালত উঠিব। যদি আপুনি দিনটোত 10 ঘণ্টা শুৱে, তেন্তে আপুনি প্ৰয়োজনতকৈ 3 ঘণ্টা বেছি শুব ধৰিছে। ইয়াৰ অৰ্থ হ'ল এমাহত 90 ঘণ্টা। অৰ্থাৎ মাহটোত প্ৰায় 4 দিন আপুনি কেৱল অতিৰিক্ত শুয়েই পাৰ কৰিলে। এতিয়া গোটেই বছৰটোৰ হিচাপ কৰক। বছৰি 1080 ঘণ্টা আপুনি নষ্ট কৰিছে, অৰ্থাৎ বছৰটোত প্ৰায় 45 দিন আপুনি অতিৰিক্ত শুই আছে। ভাবি চাওক, প্ৰতি বছৰে আপুনি নিজৰ আপুৰুগীয়া জীৱনৰ 1.5 মাহ সময় কেৱল প্ৰয়োজনতকৈ বেছি শুই অপচয় কৰিছে। অতিৰিক্ত টোপনি আপোনাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নহয় আৰু ভৱিষ্যতৰ বাবেও নহয়। আজি যদি আপুনি সময়ৰ মূল্য নিদিয়ে, কাইলৈ সময়ে আপোনাক গুৰুত্ব নিদিব। যদি আজি আপুনি নিজৰ সপোনৰ পাছত দৌৰিব নোৱাৰে, তেন্তে কাইলৈ আপোনাৰ সপোনবোৰে আপোনাৰ পৰা বহুত দূৰ আঁতৰি যাব। সময়ক সন্মান কৰিবলৈ শিকক। পৃথিৱীৰ সকলো ধন খৰচ কৰিও পাৰ হৈ যোৱা 1 ছেকেণ্ড সময়ও আপুনি ঘূৰাই আনিব নোৱাৰে। আজিৰ পৰাই নিজৰ অভ্যাস সলনি কৰক। হয় ৰাতি 11 বজাত শুৱক আৰু ৰাতিপুৱা 8 বজাত উঠক। নতুবা 10 বজাত শুবলৈ গৈ ৰাতিপুৱা 5 বজাত উঠক। সেই ৰৈ যোৱা 3 ঘণ্টা সময় নিজৰ সপোনৰ বাবে কাম কৰক, নিজৰ স্কিল বৃদ্ধি কৰক। মনত ৰাখিব, সময় অমূল্য, ইয়াক সঠিক কামত ব্যৱহাৰ কৰক। তেন্তে বন্ধুসকল, আজিৰ বাবে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীৰাম, জয় জুবিন দা।